কিয় কৰিছে পলম অন্য দিনতো নঘটে তাৰ ইমান বিলম্ব হল নেকি পুত্ৰৰ কিবা অঘটন কেনো তুমি তো ভাবনা বারে বারে মনলৈ আনা নাথ তুমি ভবাৰ দৰে ৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা তাতেই যে খৰালিৰ সময় যাব লাগে বলুকাৰে বহু দূৰ আগুৱাই সেয়েহে হয়তো তাত হৈছে পলম মাতৃৰ আকলোৱা হৃদয় সদায় সন্তানক বিচাৰে কাষত সেইবাবে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে সেয়া শুনক না পুত্ৰৰ ভৰিখনৰ শব্দ কিন্তু নাথ আজি সি ইমান ধীৰে ধীৰে আহিছে কিয় নাথ কিয় ইমানো বয়স হৈছে তাৰ না এই কোমল বয়সতে আমাৰ বোজা কি কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কাম কৰি কৰি হয়তো সি ভাগৰি পৰিছে তাতে খৰালি ৰজুখন যায় বহু দূৰ আঁতৰি সেয়েহে হয়তো সি আহিছে ধীৰে ধীৰে বাচ্চা বাচ্চা সিন্ধু আমাৰ বাবে তই আৰু কিমান কৰিবি কি হল বাচ্চা মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ চাগৈ খং উঠিছে নহয় নে বাচ্চা কি কৰিবি আমাৰ সৌভাগ্যৰ বাবে নহ তজু পুত্র বৈ দশরথ রজা বৈ অজর নন্দন দশরথ ৰাজা আপুনি আজি মোৰ এই চিফলা আছমে আহক ৰাজা আছেনে কুশলে আছেনে আপোনাৰ মৰমৰ পদাগন শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে নিজ বাহুবলে ৰাজা আপোনাক দিনাখন দিবলৈ উত্তম যে নাই আশ্ৰমে মোৰ কৈছে সি খৰজুৰ দিনে আনিবলৈ নিৰ্মল নালাগে দীপক ৰাজন পারে যদি এটি অভিশাপ দারুণ এই কৈছক দশরথৰ নাম এই ধরনের পৰা পাপিত খনথক নালাগে দেখিব আৰু এই সমগ্ৰ বিশ্বই অহিন প্ৰতাপী বীৰ দশৰথ আপুনি বিশাল অযোধ্যাৰিছ কিয় এনেদৰে কৰিছে কন্দন হৈছে নেকি ৰাজ্যত অন্য কিবা ঘটন দুদিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যত নহয়
নহয় নাথ, বিয়ে শুনিছিলো মই উত্তৰ মুখৰ পৰা অত্যপিও অপুত্ৰ ৰাজা দশৰথ। সেয়েহে শোকত কাতৰ হৈ পখিলেহি আশ্ৰম আমাৰ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰা। যাওক নাথ, নালাগে নালাগে ৰাজন নালাগে মোক পুত্ৰ ৰতন। ৰাজন কাৰোবাৰ সন্তানক শেষ কৰি নিবিচাৰো। চাব মই অতি সন্তানৰ কাৰোবাৰ পুত্ৰ শেষ কৰিলে কাক ৰাজা? কোৱা ৰাজন, কোন সিটো দুৰ্ভগীয়া জগতৰ মাজে বদিবৰ কিবা নাম পিতৃ মাতৃ কিবা তেওঁৰ আছিল অপৰাধ। কিন্তু অনুতাপৰ অশ্বদনে পৰিছে বচন। কওক ৰাজা, কওক ৰাজা, কম মদিবৰ মুখেৰে আজি মুখেৰে আজি মোৰ নোলাই বচন। প্ৰভাতৰ এটি কুক্ষৰত কৈছিলো মই মৃগয়ৰ হেতু সৰস্বতীৰ সেই দুৰ্ঘৰ অৰণ্যৰ মাজে দুৰ্লভ এটি মৃগৰ সন্ধান কৰি উপস্থিত হলো মই সৰজু নদীৰ কিছু আঁতৰত। ৰাজন শুনিলো মই কি শুনিলা ৰাজন? শুনিলো মই কি শুনিলা? অদ্ভুত শব্দ। ভাবিলো জল পান করেই তো উন্মত্ত গোচর আছে। মোক হয়তো মুহূৰ্ততে কৰিব পাৰে আক্ৰমণ। মুনিবৰ মোক হয়তো মুহূৰ্ততে সিহঁতে কৰিব পাৰে আক্ৰমণ। সেয়ে ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো। কি সহায় কৰিলা? শব্দভেদিবান ভেদিবান আৰু সেইবাবে কোৱা ৰাজন, সেইবানে কোৱা ৰাজন, সেইবানে গাড়ী ললে ৰাজন তাজো পুত্ৰ গাড়ী ললে আমাৰ পুত্ৰৰ ভাত নাই ৰাজন, নাই এইয়া তুমি কি কৰিলা?
কাঢ়ি দিলা প্ৰভু কিয় 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 মণিবৰ নাথ 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 মণিবৰ নাথ মণিবৰ নাথ মণিবৰ নাথ নাথ পুত্ৰৰ কাষলৈ লৈ বলক লৈ বলক নাথ পুত্ৰৰ কাষলৈ ৰাজন ৰাজন ক'ত আছে পুত্ৰ পৰিহীনৰ লৈ বলা পুত্ৰৰে ৰাজন এয়া তুমি কি কৰিলা ৰাজন এয়া মণিবৰ এয়া এয়া মণিবৰ ৰাজন এয়া ৰাজন লৈ আহিছো লৈ আহিছা আপোনাৰ পুত্ৰৰ নিষ্প্ৰাণ বাসামুর পুকুর মালিক কললে গলে গাছাই পিতা মাতাকে বাসা পিন্টু বাসা বাসাবোৰ চলৰি থন এবাৰ হলৈও নেভাবিলি তই মাতৃৰ কথা কি হব তোৰ অবিহনে গতি আমাৰ অ বাসা কিন্তু অ বাসা উঠ অ বাসা এবাৰ মোক চাই বুলি মাত
মহাদেৱ থাকোকে নকৰি বাঁচাও বুকুখন বৰকৈ বিষাইছে উঠ বাছা উঠ বাছা কিন্তু তই আৰু মোক পাই বুলি নামাত তই মোক আৰু বুলি বাছা কান্দিবি কান্দিলেও পুত্ৰ আৰু নাই নাই প্ৰতিক্ৰিয়া বুজিছো পুত্ৰৰে সুখত কাতৰ হয় তুমিও নিকান্দিলা দিবা মদিবৰ মদিবৰ এয়া তই কি কাৰ্য কৰিলি মদিবৰ অন্ধলাৰে লাঠিছে জীৱন ৰাখিলি মদিবৰ কৰিব পাৰো তোৰ ৰঘু বংশ বুন্দা মাৰ মদিবৰ কিন্তু অজ্ঞানত তই কৰিলি পহাৰ মদিবৰ আপুনি জনাইলি আহি হুয়া গিহাগত মদিবৰ তোৰ বংশ বিনাশী কি দেখাইব মহত্ব তথাপিতো অভিশাপ দিম আজি তোকে মদিবৰ পুত্র কুকে চেনে মই প্রাণক খুঁজাইব অন্তকালে পুত্র কুকে তুর প্রাণ যাইব অভিশাপ অভিশাপ নহয় মদিবৰ
বৰে মোক আপুনি কৰিলে প্ৰদান কাৰণ কাৰণ অতপিও পুত্ৰক মই জানো মৰিবৰ জানো মই অদ্যাপিও অপুত্ৰক তুমি মৰিবৰ কিন্তু দিব্য দৃষ্টিৰ পৰা মই অপুত্ৰকৰ নেদেখো লক্ষণ শুনা ৰজা শুনা মোৰ হিত উপদেশ মৰিবৰ মাতি আনি ঋষ্য সিংহ মুনিকে যজ্ঞ কৰা আয়োজন পুত্ৰ লাভৰ হেতু দেখাত যদিও বালক ঋষ্য সিংহ মুনিৰ মহিমা অপাৰ ভাৰী কৃপাত কৰিছো মই পুত্ৰ সহ ধন ধনে পৰিপূৰ্ণ হব তোমাৰ ৰাজ্য ময়ো এবে ত্যাগ জীৱন মৰিবৰ পুত্ৰ ভাগ্যৰ সবে মৰিবৰ মৰিবৰ নালাগে 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 মোক একোকেই নালাগে নালাগে মোক পুত্ৰ ৰাজ্য ধন পুত্ৰৰূপে সেৱা কৰো আপোনাৰ যুগল চৰণ নহয় ৰাজা মৰিবৰ পুত্ৰ আৰু পত্নী বিয়োগৰ পিছতে মৰিবৰ জীয়াই থকা জানো মোৰ কিবা আছে প্ৰয়োজন মৰিবৰ এই যন্ত্ৰণাময় জীৱন মোৰ মৰিবৰ ত্যাগ কৰা এই উপযুক্ত সময় মৰিবৰ কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্যবংশী ৰাজা মৰিবৰ তোমাৰ দ্বাৰাই প্ৰভাৱিত হব ভৱিষ্যত বংশধাৰা মৰিবৰ তোমাৰ ঔৰসে জাত হব ৰঘু কুলমণি দুষ্টকে বিলাসী জগততে শান্তি ধৰ্ম কৰিব স্থাপন মৰিবৰ মৰিবৰ লোৱা ৰাজা মৰিবৰ মোৰে শ্ৰীফলা আশ্ৰমৰে দুটি ফল আর কিব্বত স্বরূপে ইয়াকে করিবা গ্রহণ অহে কৰিলে কৃপা মহামান্য ত্ৰিকালজ্ঞ হে তপোধন অথমে আপোনাৰ চৰণত জনাইছো হত প্ৰদীপা ওনা রাজা মৰিবৰ আসে তিমুর শেষ অনুরোধ অনুৰোধ নহয় মৰিবৰ আদেশ কৰক মাত্ৰ এই দাসৰ প্ৰতি ওনা রাজা মৰিবৰ যেবে মই ত্যাগ যাম নশ্বরে করে মৰিবৰ মৰিবৰ তুমি যেনে পুত্র রূপে পেত কার্য মোরে করিব অম্পদান মৰিবৰ এই
শেষ বাক্য মোরে করিবা রক্ষণ বাসা বিদায় বিদায় নখর মুনিবর দেখা দেখা সর্বজনে ঈশ্বৰ লীলা মুনিবৰে নিজৰ প্ৰাণ ত্যাগ কৰিলা। মুনিবর 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 হৰি